হাই গাইজ, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত দেখাব বিচাৰিছোঁ আমাৰ পথাৰত কি কি খেতি কৰিছে দেউতাই, তাকে দেখাম বুলি ভাবিছোঁ। তো চাই থাকিব সকলোৱে ভিডিঅ'টো শেষলৈকে। বলক কি কি খেতি কৰিছে চাই অলপ। দেউতাই কৰা খেতিবিলাক আজি চব দেখাম। এইফালে আমি প্ৰথম দেখাম ৰঙালাওবিলাক। চাওক, এইবিলাক ৰঙালাও চব এই নতুনকৈ লাগিব ধৰিছে ৰঙালাওবিলাক। কেইদিনমান পিছত বিক্ৰী কৰিব পৰা হ'ব। এইবিলাক চাওক, এইবিলাক চব ৰঙালাও লাগিছিল ঠিকেই। এতিয়া যদি নপচে ভাল দাম পোৱা যাব এইখিনি ৰঙালাও। আৰু এইফালে কিবা কিবি আছে দেখি আছোঁ ৰ'ব আপোনালোকক। জ্বালাৰ মাজত কি আছে, ওলকবি দিয়া গৈছে জ্বালাৰ মাজত। চাওক, জ্বালাৰ মাজে মাজে ওলকবি দিয়া গৈছে। ওলকবিবিলাক বিক্ৰী কৰিলোঁ কিছু, আৰু কিছু আছে। চাওক, আৰু ইফালে আছে নেকি লাই শাক। বিক্ৰী কৰিব হোৱা নাই বৰ্তমান, আগতে বিক্ৰী কৰা গৈছে, এতিয়া নতুনকৈ এইখিনি দিয়া গৈছে। আৰু ইফালে জ্বালা ইফালেও আছে। জ্বালাৰ মাজত মূলা, এইবিলাক মূলা দিয়া গৈছে জ্বালাৰ মাজত। চাওক, অকল মূলাৰ মাজত এতিয়া সেই আছে লাভা শাক। মূলা খান্দি উঠাই দিয়াৰ পিছত লাভা খানি পানী চানি দিয়াৰ পিছত আৰু বিক্ৰী কৰিব পৰা হ'ব। চাওক এইফালে ৰহুন আছে। পানী দিব পৰা হৈছে বৰ্তমান, পানী দিব চাগে। এইফালেও আছে জ্বলাৰ মাজত আৰু এইবিলাক ভতুৱা আছে। চাওক, বিনাৰ ভতুৱা গাইছে এইফালে। তাৰ ভতুৱাৰ লগতে আৰু এই মটৰ গছো আছে। ভতুৱা খান্দি উঠাৰ পিছত মটৰখিনি ভাল হ'ব। এইফালে চাওক, চব ভতুৱাবিলাক চিটোৱা আছে ভতুৱাবিলাকো জলৰ মাজত। চাওক, এই আছিল চব মটৰ আছিল। তাত মটৰৰ মাজত হেৰিও আছিল, মূলো আছিল। মূলা চোলা এইবিলাক বিক্ৰী কৰি দিয়া হ'ল, এই মটৰবিলাকো বিক্ৰী কৰি দিয়া হ'ল। এতিয়া আৰু এইবিলাক চাফা কৰি কিনে আৰু বেলেগ দিব নেকি কিবা। এইফালে চাফা কৰি আছে এইবিলাক। চাওক, মটৰবিলাক বিক্ৰী কৰা হ'ল চব। এইবিলাকে খেতি আমাৰ। আৰু এইফালে কি আছে চাওঁ। এইফালে ধনিয়া আছে, বিক্ৰী কৰিব পৰা হোৱা নাই বৰ্তমান, দেৰি আছে। এইবিলাক জ্বালা অলপ বেছিকৈ ৰোৱা গৈছে। জ্বালাৰ মাজত আৰু এই বিভিন্ন ধৰণৰ খেতি, মটৰ, তাৰপিছত আৰু মূলা, তাৰপিছত ভতুৱা শাক, এইবিলাক চাওক চব এইখিনি আমাৰ খেতি। চ' গাইছ, এইখিনি আমাৰ দেউতাই কৰা খেতি। কেনেবা পালে চাই কিনে আপোনালোকে, যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব। যদি বেয়া লাগিছে তেনেহ'লে কমেণ্টত জনাব আপোনালোকে, যদি কিবা ভুল হৈছে। লগতে ছাবস্ক্ৰাইবটো কৰি দিব। ঠিক আছে, বাই বাই।